হ্যালো শ্রোতা দর্শক মণ্ডলী, এইখিনিতে আমি বিনীতামালিৰ সম্পূৰ্ণ এই অনুষ্ঠানটো আমাক সুন্দৰকৈ আগবঢ়োৱাৰ কাৰণে মানে আমাৰ মাজত বিনীতামালিক সুন্দৰকৈ উপস্থাপন কৰা তেখেতৰ পিতৃ নিপেন মালিৰ ভূমিকা বাৰুকৈ পৰিলক্ষিত হৈছে। আমি সাতপোখনী নৱোদয় ক্লাবৰ 48তম বহাগী উৎসৱৰ উদযাপন সমিতিৰ তৰফৰ পৰা আমি নিপেন দাক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ সম্পাদক অখিল ঠাকুৰীয়া। তেখেতৰ কাৰণে এটা উষ্ণ হাত চাপৰি বিচাৰিম। ধন্যবাদ। বিহু গাইছোঁ ৰাইজ, অলপ হাত চাপৰি বজাই দিব বিহু গালে হয়নে? আপোনালোকৰ ভাল লাগিছেনে? ভাল লাগিছেনে ৰাইজ? লাগিছে? বৰ সংজ্ঞা বিহু অলপ হাত চাপৰি ধন্যবাদ।
Hey,